কবিতাৰ শিৰোনাম কেতিয়াবা নিজকে সুতপুত্ৰ কৰ্ণ যেন লাগে। কবি অজিত কুমাৰ ৰায়, আবৃত্তিকাৰ চম্পক ডেকা, সম্পাদনা উৎপল দাস। ইমান স্পৰ্ধা কৰাৰ সাহস নাই নিজকে বিশ্ববীৰ কৰ্ণৰ সৈতে তুলনা কৰিবলৈ। যিগৰাকীক গুৰু মানি দীক্ষা লোৱাৰ মানস কৰিছিলোঁ, তেওঁ দীক্ষা নিদিলে। অদৃশ্য গুৰুৰ শিষ্যত্বৰে জীৱন সংগ্ৰাম কৰিছোঁ। ভালেই হ'ল প্ৰথমগৰাকীৰ দীক্ষা নললোঁ, নহ'লে আজি একলব্যৰ দৰে সোঁহাতৰ বুঢ়া আঙুলি গুৰুদক্ষিণা হ'লহেঁতেন। বহু প্ৰতিদ্বন্দ্বী দেখিলোঁ জীৱন যুঁজত। বিনা যুদ্ধৰে কুলগুৰুৰ ঘোষণা, সৰ্বশ্ৰেষ্ঠ বিশ্ববিজয়ী। প্ৰত্যাহ্বান নিদিয়া নহয়। ৰাজসভাত ৰাজ পৰিয়ালক প্ৰত্যাহ্বান জনাইছিলোঁ কুলগুৰুৰ সন্মুখত, কিন্তু পৰিচয় বিচাৰিলে। সগৌৰৱে কৰ্ণৰ দৰে বজ্ৰকণ্ঠৰে পৰিচয় দিলোঁ। তেওঁলোকে নামানিলে। নমনাটো তেওঁলোকৰ নিয়ম। মই কোন কুলত জন্মগ্ৰহণ কৰিছোঁ সেয়া মোৰ দোষ নহয়, ঈশ্বৰ প্ৰদত্ত সেয়া। মই কোন কুলত মৃত্যুবৰণ কৰিম সেয়া লক্ষণীয়, কিয়নো এয়া মোৰ কৰ্ম। মোৰ সন্মান ৰাখিবলৈ দুৰ্যোধন আগবাঢ়ি আহিল, কান্ধত হাত থৈ ক'লে, বন্ধু। মই কান্ধৰ হাতখন এৰুৱাই বাহিৰলৈ ওলাই আহিলোঁ। ৰাজপ্ৰসাদৰ বাহিৰৰ পৰা চিঞৰি ক'লো, নিশ্চিত বিজয়ৰ ফালে অগ্ৰসৰ কৰিব পৰা কৃষ্ণ মই নহয়, কিন্তু নিশ্চিত পৰাজয়ৰ কথা জানিও সংগ ত্যাগ নকৰা কৰ্ণ মই। সেয়ে কেতিয়াবা নিজকে সুতপুত্ৰ কৰ্ণ যেন লাগে।